হোৱা শিশু হত্যাকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। দক্ষিণ শালমাৰা মনকাছৰ জিলাৰ শুকচৰ থানাৰ অন্তৰ্গত বেৰাবাংগা গাঁৱৰ শিশু হত্যাকাণ্ডৰ প্ৰায় 3 দিন পাৰ হৈ গ'ল, কিন্তু আৰক্ষীয়ে এতিয়াও এজনো দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষীয়ে শিশু হত্যাকাণ্ডৰ লগত জড়িত দোষীক কৰায়ত্ব কৰিব নোৱাৰাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন দল সংগঠনৰ লগতে ৰাইজৰ মাজত। আজি আছু ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এটা সজাতি দলে ভুক্তভোগী পৰিয়ালৰ কাষত উপস্থিত হৈ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। ইপিনে হত্যাৰ বলি হোৱা শিশুটিৰ পিতৃয়ে আৰক্ষীয়ে দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। লগতে মুখ্যমন্ত্ৰীক হস্তক্ষেপ বিচাৰি কাটৰ আহ্বান জনায় ভুক্তভোগীৰ পৰিয়ালে। ফকিৰগঞ্জৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ লাইভ 24। সমাজক লজ্জান্বিত কৰা এইটো ঘৰৰে দুই ভাগ্নী ভত্ৰীক যি ফুলকমলীয়া শিশুক হত্যা কৰিলে তাক আমি সদৌ দক্ষিণ শালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থাৰ লগতে আমি হাটচিংমাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে আমি জিলা প্ৰশাসনক লগতে আৰক্ষী বিভাগক তীব্ৰ দাবী জনাইছোঁ যে 24 ঘণ্টাৰ ভিতৰতে এই অপৰাধীসকলক কৰায়ত্ব কৰিব লাগে, নহ'লে আমি হাটচিংমাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনৰ যৌথ উদ্যোগত আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।